আপুনি ফিটনেছ বনাব পৰা নাই নি বাৰু? আপুনি ফিটনেছৰ টেক্স দিব পৰা নাই নি বাৰু? তেন্তে মই আপোনালোকক এটা পৰামৰ্শ দিব পাৰোঁ। আপোনালোকে এইকেইটা কাম কৰক। পত্ৰকেইটা ক্লিয়াৰ কৰি যি কৰিবলৈ আছে ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু টেক্স দি ল'ব। দি লোৱাৰ পিছত ফিটনেছ টেক্সটো দিবলৈ যাওঁতে আপোনাৰ সেইটো প্ৰব্লেম দেখুৱাব RC স্মাৰ্ট কাৰ্ড পেণ্ডিং বুলি। তেতিয়া আপুনি কি কৰিব, গৈ পিনে মেইন দ্বিতীয়ক লগ কৰিবলৈ যাব লাগিব। নিজেতো ফেচ টু ফেচ লগ কৰিব নোৱাৰিব। আপুনি এপ্লিকেশ্যন এখন লিখিব লাগিব, কি প্ৰব্লেম পাইছে। এপ্লিকেশ্যনখন লিখি তাত গাড়ীৰ নম্বৰটো উল্লেখ কৰি আপুনি তাত চকীদাৰজনৰ হাতত দি দ্বিতীয় হাতত পাবগৈ। তাৰপিছত দ্বিতীয় তাত চাইন মাৰি দিব। চাইন মৰাৰ পিছত আপোনালোকে দ্বিতীয় ওচৰত যোনজন কম্পিউটাৰ এজনক এমপ্লয়াৰ আছে তেওঁক এখন কাগজ দিব লাগিব, আৰু তেওঁ এটা ইমেইল গুৱাহাটীলৈ পঠিয়াব। আৰু সেই ইমেইলটো তেওঁলোকে আকৌ ৰিপ্লাই দিব। ৰিপ্লাই দিয়াৰ পিছত আপোনালোকৰ সেই প্ৰব্লেমটো ছল্ভ হৈ যাব। আপোনালোকৰ এতিয়া সহজ হ'লনে বাৰু? চিন্তা নকৰিব। আপোনালোকে গাড়ী কাগজ পত্ৰ বনাওক, পুলিচৰ পৰা ট্ৰেফিকৰ পৰা মুক্ত হৈ ধুনীয়াকৈ ফুৰক, আৰামক ইজি কৰক। Thanks guys for watching my video. Please subscribe my channel, like my channel. Tata, bye bye.